বাপতিসাহোন ৰঙালী বিহুক আদৰিবলৈ সাজু ৰাজ্যবাসী। ঢোলৰ গমগমনিৰে এতিয়া মুখৰিত হৈছে ৰাজ্যৰ চৌদিশ। ব্যতিক্ৰম নহয় শিৱসাগৰৰ নাজিৰাৰ বিহুবৰ মেথন চোৱাত দীপজ্যোতি পুথিভঁৰালৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই 10 দিনীয়া বিহু কৰ্মশালা। বিহুবাৰৰ মেথন চোৱাত অনুষ্ঠিত এই বিহু কৰ্মশালাত বিহু নাচ ঢোল বাদনত 50ৰো অধিক কণ কণ শিশুৰ পৰা আৰম্ভ কৰি কিশোৰীয়ে অংশগ্ৰহণ কৰিছে। দহদিনীয়া কৰ্মশালা বৰ সুন্দৰভাৱে চলি আছে আৰু যি দীপজ্যোতি পুথিভঁৰালে যি উদ্যোগ লৈছে আমাৰ বিহু কৰ্মশালাত যোৱাটো বছৰো তেনেধৰণৰ এটা উদ্যোগ তেওঁলোকে লৈছিলে আৰু ইয়াৰ আমাৰ ওচৰে পাজৰে যি আমাৰ গাঁওবিলাক আছে তেওঁলোকৰ চবো গাঁৱৰ পৰা চুকে কোণে থকা ল'ৰা ছোৱালীৰ পৰা কণ আহে আমাৰ বিহু কৰ্মশালালৈ তোমাৰ আগবাঢ়ি আহিছে আৰু ভাল লাগিছে যে আমাৰ বিহুৰ বাপতিসাহোনৰ এই বিহু তেওঁলোকে যে আগবাঢ়ি আহিছে আৰু এনেধৰণে আগলৈ যাতে এই বিহুৰ আমাৰ বাপতিসাহোন যাতে ধুনীয়াকৈ কৰ্মশালাবিলাক কৰি যায় আৰু আগলৈ আমি তেনেধৰণে কৰ্মশালাবিলাক কৰি যাম বুলি আমি আশা কৰিছোঁ।